বহুতে বহু কথা কয় এনেকে পঢ়ি পাছ কৰিছিলো তেনেকে পঢ়ি পাছ কৰিছিলো কিন্তু আজি আমি জানিম এজন এডিআৰিত উত্তীৰ্ণ হোৱা ব্যক্তিৰ পৰা তেওঁ কি পঢ়িছিল আৰু কি প্ৰচেষ্টাৰে এই এডিআৰি পৰীক্ষাত উত্তীৰ্ণ হৈছে নমস্কাৰ মই হৰজ্যোতি কলিতা আৰু মোৰ লগত আছে আজি মোৰ বন্ধু কৌশিক কলিতা কৌশিক পিনে হওক এও এডিআৰিত এইচএছ লেভেলত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে এও কিয় বিশেষ মই যে কৈ আছো এও জেনেৰেল কাষ্টৰ হয় আৰু জেনেৰেল কাষ্টৰ সকলোৱে জানে চৰকাৰী চাকৰি পোৱাটো কিমান কঠিন হয় এই সকলো বাধা বিঘিনি তেওঁ পাৰ কৰি সংগ্ৰাম কৰি তেওঁ আজি এডিআৰিত উত্তীৰ্ণ হৈছে যিয়ে নহওক চৰকাৰী চাকৰি এটা লাগে সকলোকে তেওঁ পাবলৈ সক্ষম হৈছে সেয়ে তেওঁ বিশেষ মোৰ বাবে বিশেষ নাইবা আমাৰ দৰ্শকসকলৰ বাবে বিশেষ তেওঁ এটি আদৰ্শ সেয়ে আজি আমি তেওঁৰ ইণ্টাৰভিউ এটা ল'ম তেওঁ কেনেধৰণে প্ৰচেষ্টা চলাইছিল সেই সকলো কথাখিনি জানিম কৌশিক মেনি কংগ্ৰেচুলেশ্যনছ চাকৰিটো পোৱাৰ বাবে ধন্যবাদ আজি লগ পাই ভাল লাগিল আৰু বহুত দিনৰ মূৰত লগ পালো দায়িত্বৰ পৰাটো লগে পোৱা নাছিলো হয় কথাটো হয় বাৰু এতিয়া প্ৰশ্নৰ পিনে আগবাঢ়ো পোনপ্ৰথমে সুধিছো এই পৰীক্ষাটো প্ৰথমবাৰৰ বাবে দিছানে না আগতেও দিছিলা এডিআৰিটো আগতেও দিছিলো যোৱাবাৰ যি হৈছিল যোৱাবাৰ কেনেকুৱা হৈছিল যোৱাবাৰ ডিগ্ৰী আৰু এইচএছ লেভেলত পাছ কৰা নাছিলো ড্ৰাইভাৰ লেভেলটোত পাছ কৰিছিলো কিন্তু স্কিল টেষ্ট বেয়া হৈছিল ড্ৰাইভাৰৰ মানে এক্সপিৰিয়েঞ্চ আছে আগতেও দিয়া ঠিক আছে দ্বিতীয়টো আহো প্ৰস্তুতি কেনেকুৱাকৈ কৰিছিলা কোচিং নে সেলফ ষ্টাডি কোচিং মানে বিশেষ কোনো কোচিং নাছিল কিন্তু মই এছএছচি সিজিএলৰ কাৰণে এটা কোৰ্স লৈছিলো তাৰ পৰাই বাকি সব হৈ গৈছিল মেথছ ৰিজনিং ইংলিছ এইবিলাক ক'ৰ পৰা লৈছিল আৰডব্লিউএ ৰজগাৰ উইথ অংকিত তাৰে পৰা মেথছ কি ক্লিয়াৰ কৰিছিলে তাতে বেছিভাগে শিকায় জিকেও শিকায় কিন্তু মেথছ ৰিজনিং ইংলিছ এইবিলাক হৈ গৈছিল তাৰ পৰা ক্লিয়াৰ আৰু জিকেও হৈ গৈছিল কিন্তু জিকে যিহেতু এডিআৰিটো আসামৰ সেইকাৰণে আসামৰ ওপৰত জিকেটো অলপ বেছি লাগে না সেইকাৰণে সেলফ ষ্টাডি কৰিছিলো মানে এইটো কোনো মিশ্ৰ এইটো নিজৰ ওপৰত কথা তেওঁ কোচিং লৈছিল আৰু কোচিং প্লাছ সেলফ ষ্টাডি এইটো বহুত ইম্পৰ্টেণ্ট তৃতীয়তে সুধিছো দৈনিক কিমান সময় পঢ়িছিলা তুমি দৈনিক এনেতো 3 ঘণ্টা প্ৰায় আৰু মাত্ৰ 3 ঘণ্টা নহয় এনেতো 3 ঘণ্টামান পঢ়া আছিলো কিন্তু যেতিয়া পৰীক্ষাৰ আগত 5 মাহ মান 4-5 মাহ মান সেই কেইদিন আৰু কিমান পঢ়িছো গম নাপাওঁ আৰু তাৰ মানে হিচাপ ৰাখি পঢ়া নাই এইটো খালি কি কৰিছো মানে কমপ্লিট কৰিব চাইছো আৰু টাইম চাও নাই ঠিক আছে ইয়াৰ পিছত আহিছো কোনটো বিষয় আটাইতকৈ টান লাগিছিল যেহেতু পৰ্চন আছে জিকে মেথ সায়েন্স কোনটো বিষয় আটাইতকৈ টান লাগিছিল আৰু কেনেকৈ মোকাবিলা কৰিছিল টান মই জিকে অলপ টান পোৱা আছিলো আৰু ইংলিছৰ ভকেবুলাৰি টান পোৱা আছিলো ইংলিছৰ ভকেবুলাৰি কেনেকুৱাকৈ কৰিছে ইংলিছৰ ভকেবুলাৰিৰ কাৰণে মই ক'লো না ৰজগাৰ উইথ অংকিতত ক্লাছ লৈছিলো তাতে এজন ছাৰ আছে বিপিন ভাটি ছাৰে তাৰমানে ইনকে বুজাই যাই হলেও বুজি পাব গা ধোৱা এটাও বুজি পাই যাব তাৰমানে কিবা ট্ৰিক্স আছে প্ৰতিটো ৱৰ্ড দুই এটামান কৈ দিয়কচোন ট্ৰিক্স প্ৰতিটো ৱৰ্ড মানে লাইফ ৰিলেটেড লগত ধৰ চিনোনিম এন্টোনিম প্ৰতিটো ৱৰ্ড লাইফৰ লগত ৰিলেট কৰি শিকাই দিয়ে বোলে এইটো এনেকুৱাকৈ মুখস্থ কৰিব লাগে কিবা মনত আছে না তেনেকুৱা এটা কৈশোৰ অৱস্থাটোক এইটো কি বুলি কয় এডলচন পিৰিয়ড এডলচনটো মোৰ আগতে মনত নাছিল কিন্তু এডলচন এই দুটা কাৰণে পাৰ্ট কৰি দিছি পাৰ্ট কৰি দি বুজাই দিছে যে চন এটা মানে ল'ৰা এজন গতিকে এইটো সময়ত কাৰণে বৰবাদ হৈ যাব পাৰে সেইকাৰণে তাক এডল কৰি ৰাখ মানে ধৰি ৰাখ এডলচন তাৰপিছত আৰু নাপাহৰে আৰু সেইটো এইটো মানে মনত ৰৈ যাব নিজে লাইফৰ লগত ৰিলেট হৈ যাব এটা মনত ৰৈ যাব ঠিক আছে এইটো বহুত ইউনিক এটা টেকনিক ছাৰৰ নাম কি ক'লে বিপিন ভাটি ছাৰ ইউটিউবতো আছে ছাৰৰ ভিডিঅ' চাব পাৰে যাই চাই ভাল পাব ইউটিউবতো আছে এইটো এটা ইউনিক প্ৰক্ৰিয়া এটা লাইফৰ লগত ৰিলেট কৰি দি আছে আপোনালোক সকলোৱে চাব পাৰে ইয়াৰ পিছত আছে ইউটিউবৰ পৰা নাইবা অনলাইন কিবা ৰিচোৰ্চৰ পৰা কি ব্যৱহাৰ কৰিছিলা অনলাইন ৰিচোৰ্চটো এইটোৱে ক'লো ৰজগাৰ উইথ আৰু ইউটিউবৰ আৰু এজন ছাৰ আছে নাম জানাই চাগে বৰুণ অৱস্থি ছাৰ নাই মই অৱগত নহয় বৰুণ অৱস্থি ছাৰৰ জিকে বিৰাট ভাল জিকেৰ তাৰ মানে একদম ভাল কুৱেশ্যন আনে আমাৰ কিছুমান ইউটিউব চেনেলত এনে টপ 100 কুৱেশ্যন যি আনে সেনেকুৱা নহয় কিন্তু সেই কথা টপ নহয় আৰু এইবিলাক কোনো ৰিলেটে নাথাকে জিকে লগত আৰু কাৰেণ্ট এফেয়াৰৰ কোনো ৰিলেটে নাথাকে তেওঁলোকে এটা টপিকৰ পৰা 100টা কুৱেশ্যন বনাই দিব যোনটো এটা টপিকৰ ৰিলেটেড নহয় এক্সামৰ লগত এই বৰুণ অৱস্থি ছাৰ কিন্তু তেনেকুৱা নহয় ছাৰে বহুত ভালকে তাৰমানে যিকেইটা আনে টপ 100 কুৱেশ্যন আনে ছাৰে 3 ঘণ্টাৰ ক্লাছ এটা ল'ব
তাতে কেইটা কুৱেশ্যন থাকে নাজানে, কুৱেশ্যনৰ ভিতৰত আৰু বেলেগ কুৱেশ্যন থাকে না ৰিলেটেড, এইবিলাক কুৱেশ্যনো কৰি দিয়ে। তাতে কাৰেণ্ট এফেয়াৰ্ছো থাকে আৰু জিকেও থাকে। এইখিনি মানে হৈ গৈছিল অসমৰ কাৰণে না কাৰেণ্ট এফেয়াৰ্ছটো অসমৰ আঁচনিবিলাকহে লাগে, তাত বাদে বেলেগ বিশেষ নাথাকে। কিন্তু বাকী যিবিলাক কাৰেণ্ট এফেয়াৰ্ছ ইণ্ডিয়াৰ বা সেইখিনি হৈ যায় তাতে। মানে এই তেওঁৰ ছাৰৰ লাইভ ক্লাছটো কৰিলে মানে অসমৰ লগতে ইণ্ডিয়াৰ বাকীবিলাক এক্সামৰো ৰেলৱে চেলৱেৰো জিকে কভাৰ হৈ যায়। ইয়াৰ পিছত আহিলোঁ ৰিভিজন ষ্ট্ৰেটেজি কেনেকুৱা আছিল? ৰিভিজন ক্লাছটো যেতিয়া 3 ঘণ্টামান কৰা বুলি কৈছোঁ না, তো ক্লাছটো কৰি উঠি মই আজি যিখিনি নোট পালোঁ সেইখিনি মই কালিৰ ক্লাছ কৰাৰ আগতে কালিৰ অনলাইনত সুবিধাটো কেনেকুৱা মই যেতিয়া হ'লেও পঢ়া ষ্টাৰ্ট কৰি দিব পাৰোঁ। তো সেইকাৰণে কালিৰ ক্লাছখিনি কৰাৰ আগতে মই আজিৰ নোটখিনি একবাৰ ৰিভাইজ কৰা আছিলোঁ। আৰু সপ্তাহটোৰ ছানডেত যিখিনি সপ্তাহটোত যিমান কৰিলোঁ আৰু যিমান পাৰোঁ সেইখিনি ৰিভিজন কৰাৰ চেষ্টা কৰিছিলোঁ। মানে ৰিভিজনটো দৈনিকৰে আছিল, দৈনিকৰ কৰি সপ্তাহৰ মূৰত এটা আৰু এটা ৰিভিজন আছিল। ত' গাইজ এইটো গম পালে যে ৰিভিজনটো বহুত ইম্পৰ্টেণ্ট। যদি আপোনালোকে 3 ঘণ্টা 4 ঘণ্টা ক্লাছ কৰিও থাকে আৰু যদি ৰিভিজন নকৰে তেতিয়াহ'লে কিন্তু কাম নহ'ব। ৰিভিজনটো কৰিব লাগিব। তেতিয়াহ'লে কৌশিক তুমি ছ'চিয়েল মিডিয়াৰ ডিষ্ট্ৰেকশ্যন কেনেকুৱাকৈ এৰিলা? ছ'চিয়েল মিডিয়াৰ ডিষ্ট্ৰেকশ্যন মানে মই প্ৰথমতে সেইকেইদিন FB আৰু হোৱাটছএপ মোবাইলৰ পৰা আনইনষ্টল কৰি দিছোঁ। হোৱাটছএপ নহয়, FB আৰু ইনষ্টাগ্ৰাম মোবাইলৰ পৰা আনইনষ্টল কৰি দিছোঁ। আৰু হোৱাটছএপটো মই নটিফিকেশ্যন নাহা কৰি থৈ দিছোঁ। মানে কোনো ডিষ্ট্ৰেকশ্যনে নাই। মোক যদি কোনোবাই মেছেজ দিয়ে মই হোৱাটছএপটো খুলিহে গম পাম, কাৰণ ইম্পৰ্টেণ্ট মেছেজো আহি থাকে না। তো হোৱাটছএপটো খুলিহে গম পাম, হোৱাটছএপটো নোখোলাকৈ মই গম নাপাওঁ মোক কোনোবাই মেছেজ মানে কিবা নিজৰ কিবা থাকিলেহে তুমি খুলি চোৱা, তাৰপিছত এনে নোচোৱা মানে। আৰু টেলিগ্ৰামটো আছিল, টেলিগ্ৰামত বহুত কুইজ চুইজ দি থাকে না এইবিলাক, তো সেইকাৰণে টেলিগ্ৰামটো আছিল। টেলিগ্ৰামটো আজিকালি বহুত ইম্পৰ্টেণ্ট হৈ গৈছে। টেলিগ্ৰামটো ইম্পৰ্টেণ্ট হয়, টেলিগ্ৰামটোত বহুতো প্ৰিপাৰেশ্যন কৰাৰ মেটেৰিয়েলছ পাব পাৰি। ইয়াৰ পিছত আছে তুমি যেনেকুৱাকৈ প্ৰিপাৰেশ্যন কৰিছা, অসমৰ 90% ল'ৰা ছোৱালীসকলে তেনেকুৱাকৈ কৰিছে, কিন্তু তুমি কি বেলেগ কৰিছা যাৰ কাৰণে আজি তুমি চাকৰিটো পালা? একচুৱেলি প্ৰিপাৰেশ্যন চব কৰে, মানে কিছুমানে কি কৰি এপ্লাই কৰি উঠিয়ে প্ৰিপাৰেশ্যন বুলি ষ্টাৰ্ট কৰি দিয়ে, কিন্তু এনে বেলেগক দেখাইহে। তো সিমান কৰিব নালাগে, নিজে কনচিষ্টেণ্টলি 3 ঘণ্টা 4 ঘণ্টা এনেকৈ পঢ়ি গ'লে হৈ যায়, বেলেগ একো নাই। কৌশিকে কি ক'ব খুজিছে? কোনো স্পেচিয়েল কাম একো কৰিব নালাগে, কেৱল নিজে কনচিষ্টেণ্ট হ'ব লাগে। কিবা এটা খুবিয়া থাকিলে মানে এনেকুৱা নহয় যে মানুহটো টেলেণ্টেড, মানুহটোৱে নিজে কষ্ট কৰি স্কিলডো হ'ব পাৰে, ঠিক সেইটো কথাই কৈছে। আৰু শেষত মই এটা এইটো চিৰিয়াছ ৰাউণ্ড আছিল, চিৰিয়াছৰ এটা কৈছোঁ। তুমি ফিউচাৰ এক্সপিৰিয়েঞ্চক কি উপদেশ দিবা? উপদেশ ভাল চ'ৰ্চটো ভাল কৰি ল'ব লাগে, যিহেতু ADREত যদি দিয়ে আছামৰ বিষয়ে ভালকৈ পঢ়ি যাব লাগে। আছামৰ মানে চেবাৰ কিতাপখিনি পঢ়ি গ'লে হ'ল 8, 9, 10, ইমান 6ৰ পৰা নালাগে, 8, 9, 10 ভালকৈ পঢ়ি গ'লেই হৈ যায়। চেবাৰ কোনকেইখন কিতাপ? সমাজ বিজ্ঞান, বিজ্ঞান এইকেইখন হ'লে হৈ যায়। সমাজ বিজ্ঞান আজিকালি ভাগ ভাগ কৰি দিয়া আছে, ইতিহাস, ভূগোল, ৰাজনীতি, সেইখিনি। সমাজ বিজ্ঞান, ভূগোল, ৰাজনীতি ক্লাছ 6ৰ পৰা ন? 6ৰ পৰা এনে কোৱা থাকে 6 মানৰ পৰা, কিন্তু ইমান নপঢ়িলেও হয়, 8 মানৰ পৰা ভালকৈ পঢ়িলে হৈ যায়। এতিয়া আৰু হৈ গৈছে মোৰ এটা মনত পৰিল, এইটো হ'ল ইউটিউবৰ অভাৰ কণ্টেণ্ট। এই টপিকটো মনত পৰিল, এই অভাৰ কণ্টেণ্টৰ বিষয়ে কিবা ক'ব নেকি? সেইকাৰণে মই ক'লো চ'ৰ্চটো ভাল ল'ব লাগে। ইমান চব আজিকালিতো দুটামান নিজে তাৰমানে গুগলত চাৰ্চ কৰি বহুতে টিচাৰ হ'ব খোজে, গতিকে চ'ৰ্চটো ভাল কৰি ল'ব লাগে আৰু বিশ্বাস কৰা। চ'ৰ্চ মানে সঠিক তথ্যটোৰ পৰাহে শিকিব। এটা মোৰ মনত আহিল, এভৰিথিং অন গুগল ইজ নট ট্ৰু, বাট এভৰিথিং ট্ৰু ইজ অন গুগল। বুজি পাইছে? যোনে বুজি পাইছে তেওঁ এইটো ফ'ল' কৰিব। এতিয়া আমি আগবাঢ়িলোঁ ৰেপিড ৰাউণ্ডৰ ফালে। 4টা কুৱেশ্যন আছে, বেছি নাই। ফলাফল ঘোষণাৰ পিছত তোমাৰ ৰিয়েকশ্যন কেনেকুৱা আছিল? ৰিয়েকশ্যন বহুত ৰিলিফ পাইছিলোঁ। চাকৰি হোৱা বুলি তুমি প্ৰথমে কাক কৈছিলা, ঘৰক না গাৰ্লফ্ৰেণ্ডক? গাৰ্লফ্ৰেণ্ডটো নাইয়ে। ৰেপিড ঘৰৰ মাক। বন্ধুৱে যেতিয়া সুধিছিল কি কৰি আছা, তেতিয়া তুমি কি কৈছিলা? বন্ধুৱে ইমান মোক তাৰমানে চিৰিয়াছলি নলয়, সেইকাৰণে মোক পঢ়ি থকা বুলি একো নাভাবে, সেইকাৰণে পঢ়া পাতি চুপা ৰুস্তম আছিল। পাছত ফলাফলৰ পাছত ৰিলেটিভে ফোন কৰিছিল না তোমাৰ ৰিলেটিভৰ কেনেকুৱা ৰিয়েকশ্যন আছিল? ৰিলেটিভৰ ৰিয়েকশ্যন মই ইমান নটিচ কৰা নাই, কিছুমানে ফোন কৰি কংগ্ৰেচুলেশ্যন দিছে, ভিতৰে কোৱা কি আৰু মই কি জানো। ঠিক। এতিয়া লাষ্টৰ শেষৰ ৰাউণ্ড আছে, পাৰ্চনেল ৰাউণ্ড। এডিআৰই নহয়, যিকোনো এক্সামৰ কাৰণে কি জৰুৰী, চাহ, কফি নে পানী? চাহ আৰু পানী। চাহটো বেছি। হবি কি তোমাৰ? হবি আগতে দৌৰি ক্ৰিকেট খেলা আছিলোঁ,
এতিয়া কিন্তু সময় নাপাওঁ। সময় নাপায়, এতিয়াতো আৰু ব্যস্ত হৈ যাব, ব্যস্ত জীৱন। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। এদিনৰ CM হ'ব দিলে তুমি কি কৰিবা? কি এটা ৰুল চেঞ্জ কৰিবা যিটো মানে তুমি কেৱল ভাবিছা? এদিনত CM হয় তাইও একো ফাটবা নৰে, সেইকাৰণে এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট নহয়। এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট নহয়, এইটো ভাবিছিলো ইম্পৰ্টেণ্ট নহয়, এইটো ফিল্মতহে হয় কেৱল। ফিল্মত এইটো পচিবল, ৰিয়েল লাইফত নহয়। এইটো মষ্ট লজিকেল এনচাৰ মই পাইছো আজিলৈকে। এতিয়া আহিল আজিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন, আমাৰ খানাটো ক'ত? খানা মানে নিৰামিষ মানুহে কিবা পাৰ্টি কৰে নেকি? মাল নাখা, মাংস নাখা, খালি ঘাঁ বন মাহা খাই থাকা, সেই দিনত ক'ত পাৰ্টি হয়? যি খোৱালেও খাম, কেৱল খানাটো লাগে।